ফ্ৰেণ্ডছ, বহুত দিনৰ পৰা ভিডিঅ' বনোৱা পোৱা নাছিল, আজি এটা বনালোঁ। আপোনাৰ আজি কাটলা মাছ আনিছে। কাটলা মাছ বৰ্তমান ফ্ৰাই কৰি আছে ইফালে। আপোনাৰ ভিডিঅ'টো চাই থাকিব, এণ্ডিঙলৈকে বহুত ভিডিঅ' দিয়া নাছিলোঁ। আৰু ইফালে মাছৰ গ্ৰেভি বনাব চাগে, সদায় মাছটো ভাজি লওঁ, কাটলা মাছটো। আৰু ইফালে আপোনাৰ আদা, ৰচুন, জলকীয়া, আদা, পিঁয়াজ, জলকীয়া, আৰু ইফালে আলু কাটি থোৱা হৈছে, আৰু এইখিনি ভাত থোৱা হৈছে মাছৰ পেটুখিনিৰ কাৰণে। ভাত কি কয়, মাছৰ পেটু বনাব, মাছৰ পেটু বনাব বোলে। এইফালে মাছৰ পেটুখিনি ফ্ৰাই কৰি আছে। আপোনালোকে চাব, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব। আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, সিহঁতে যেন অতি সোনকালে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ে, আগলৈকে যেন আৰু মটিভেট হ'ব পাৰোঁ ভিডিঅ' দিবলৈ। মাছ ভাজা হৈ আছে, এইফালে মাছ ফ্ৰাই হৈ আছে, ধুনীয়া কালাৰ এটা উঠিছে। এইটো ভকুৱা মাছ, বহুতে এই মাছটো কাটলা বুলিও কয় কিছুমানে। এতিয়া কাটলা বুলি মই আগতে গম পোৱা নাছিলোঁ, ভকুৱা মাছ বুলি গম পাইছিলোঁ। যিহেতু আমাৰ মাছৰ পেটটো ভজা হৈ গ'ল। একচুৱেলি মাছৰ পেটু বেঙেনাৰে খাই ভাল লাগে, কিন্তু যিহেতু বেঙেনা নাই, সেইকাৰণে আমি ভাতেৰে পিঁয়াজ জলকীয়াৰে ধুনীয়াকৈ বনাইছোঁ। আৰু ইফালে কাটলা মাছৰ এক পিচ পেটৰ চাইড লৈছোঁ, খাওঁ। আপোনালোকে ভিডিঅ' চাই থাকিব এনেকুৱালৈকে, খাই চাওঁ। খাই ভালে লাগিছে। ইফালে মই লৈছোঁ, ইফালে মিছেজে লৈছে। আমাৰ মিছেজৰ এইটো প্ৰিয় হয়। আৰু এই বস্তুটো বেছি খালে একচুৱেলি গেষ্ট্ৰিকো হয়, বহুত প্ৰব্লেম। আমি তেনেকৈ খোৱা নহয়, তেনেকৈ আজি আনিলোঁ আৰু। খাই একচুৱেলি বেয়া লগা নাই, ভালে লাগিছে। ফাইনেলি আমি এতিয়া ভাত খাব বহিলোঁ। ইফালে আপোনাৰ বিলাহী, পিঁয়াজৰ আৰু জলকীয়াৰ চাটনি এখন বনালোঁ বঢ়িয়া কৰি। আৰু ইফালে আপোনাৰ কাটলা মাছৰ বা ভকুৱা মাছৰ বিলাহীৰে এখন আঞ্জা বনালোঁ। আৰু ইফালে ভাত লৈছোঁ, মিছেজে ওপৰত খাব, মই তলত খাম ধুনীয়া কৰি। ভিডিঅ' চাই থাকিব, তো আগলৈকে আৰু ভিডিঅ' দি থাকিম আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।